আবাই এয়া টিকেট কাউণ্টাৰত টিকেট লৈ আছে আৰু ভাবিলোঁ আজি আপোনালোকক আমাৰ শিৱসাগৰৰ গৌৰৱ ৰংঘৰ তলাতল ঘৰ এনেকৈ পাৰি যিখিনি দেখাব পাৰোঁ দেখুৱাম বুলি। ৰংঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এইডোখৰৰ পৰা আপোনালোকক ৰংঘৰৰ ওপৰৰ পৰা তলৰ পৰিৱেশটো কেনেকুৱা দেখাই দেখুৱাই দিছোঁ। যিহেতু নেকি ৰংঘৰ অৰ্থাৎ ৰং ধেমালি, ইয়াতে আগতে খেল ধেমালি বা যিকোনো ধৰণৰ তেনেকুৱা উৎসৱ পতা হয় হেনো আৰু ইয়াৰ পৰাই চাগে ৰজাই এইদৰে বহি তলৰ সকলো পৰিৱেশ চাই থাকে। সেই গাইজ আমি আহিছোঁ ৰংঘৰলৈ, আমাৰ শিৱসাগৰৰ গৌৰৱ ৰংঘৰ। ভাইটিক দেখাম বুলিয়ে আহিলোঁ। সি এবাৰ আহিছোঁ, আগতে সৰু আছিলে, তো এবাৰ নেক্সট টাইম দেখিবলৈ আহিছে ভালকৈ। মই আৰু ই আহিছোঁ, মাহঁত আছে তলতে আছে, তো সেইকাৰণে ভালকৈ গোটেইটো আকৌ চাই লওঁ। আহিছোঁ বহুত আগতে আহিছোঁ ন, তো পাহৰি গৈছোঁ আৰু যিমান চালেও মানে চাই থাকিব মন যায় এনেকুৱা লিখা। আৰু গোটেইবোৰ দেখিছে নে কেনেকুৱা কেনেকুৱা, আৰু এইফালে পৰা বেকগ্ৰাউণ্ড এনেকৈ মজাকৈ দেখিলে চব দেখুৱাম বাৰু। আহা পিছলৈ যাওঁ আহা। ৰংঘৰৰ পৰিলোহেঁতেন আজি। পিছফালটো এনেকৈ সেয়া ৰংঘৰ, কিনো কম আৰু। এখন পঢ়ি লোৱা, লিখা আছে এইবিলাক। এইবোৰ নপঢ়াকৈ যাব নোৱাৰে, কিহৰ কাৰণে ক'ৰ পৰা কি এইবিলাক লিখা আছে। এইবোৰ মোবাইল মাৰি লোৱা চাই হ'লে আৰু চাই পটককেনে কৰিব যায়। তো গাইজ এতিয়া আমি যাওঁগৈ, এতিয়া বেলেগ এফালে যাম। ইমান লাজ বাপৰে, এনেকৈ কম উঠো তেনেকৈ কম। ফুচকা খাবা নে? সেইটো কোৱা, সেইটো লাজ নি? ফুচকা খাবা? কাৰেংঘৰ এতিয়া যাব টাইম নাই ন, আজি নাযাওঁ। এতিয়া আকৌ বেলেগ এফালে যাবলগীয়া আছে, কালি যাম। তাৰপাছত এতিয়া হৈ গ'ল আমাৰ ৰংঘৰ চাই, চানা তানা লৈ আহিলোঁ। এতিয়া যাওঁ তেনেহ'লে আৰু বাকী এতিয়া যাম তলাতল ঘৰলৈ। এইয়া ৰ'ব না ৰ'ব, এইয়া হৈছে তলাতল ঘৰৰ গেটখন। এইটো হৈছে ভোলাঘৰ। এইয়া তলাতল ঘৰ এইটো আছে, এইটো যাব লাগে। এইটো মা যাম ইয়াত, ই বিশ্বাস কৰা নাই। পিকনিকৰ লিখা গাড়ীয়ে গাড়ী পুৰা গাড়ী লাইন পাতি আছে, ইয়াতে ৰাখিব লাগিব গাড়ীখন। যাম খোজকাঢ়ি, খোৱাটো থৈ দিয়া, বান্ধি থৈ দিম দিয়া। এবাৰ আমি নাযায় দোকান। তলাতল ঘৰ বেছি ফেমাছ। তুমি না আহা, ইয়াত না আহা, আছে টিকেট কাউণ্টাৰ। এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ, গৈ পেলাই আপোনালোককো সকলোবোৰ দেখুৱাই আছোঁ। ড্ৰেইনত সোমাইতো ড্ৰেইন ঐ যাপ না আমাৰ হাঁহ বাই চান্স পৰি গ'লে
উস্তাদি মাৰিব নালাগে দৰকাৰ নাই নালাগে এতিয়া আহিছো আমি তলাতল ঘৰ চাবলে লাগে যেন বাহিৰৰ পৰা কিবা ঘৰ বুলি এইটো ভুল ভুলে এইফালে আছে এইটো ঘৰ দেখিলে এনেকৈ নালাগে যেন হেৰাই যাব ভিতৰত গ'লেহে গম পোৱা যায় এফালে হা ললি ললি এফালে আমাৰ পিছে পিছে হা হেৰাই যাব নহ'লে এতিয়া নহয় অলপ এতিয়া আমি চিউৰি তললৈ নামি গৈছোঁ তলাতল ঘৰ চাবলৈ বুলি আৰু ওপৰে এতিয়া যাম তললৈ ইয়াতো যাব নোৱাৰোঁ ৰ'বা সোমালেহে গম পাবা সোমাই নাযাওঁ তোৰ ভিতৰত সোমালেহে ওলাবা এইটো হৈছে ইমানটো ন বহুত চাপৰ আচলতে ইয়াৰ পৰা চাপৰিব লাগিব মই চাপৰি গৈছোঁ তো আন্ধাৰ আৰু ফাৰ্ষ্টটো জ্বলাই লওঁ ফাৰ্ষ্টটো জ্বলাইছোঁ পানী হৈ আছে এইটো পানী সোমাই আচলতে কিমান হ'ব এই দেখো কিমান ভুলভুলাই আছে আজিতো এইটো শেষ কৰিমেই মোৰ এম চিধা যাই থাকিবা ইয়াত এইটোতো শেষ কৰিমেই মই এণ্ড পইণ্ট আহিলে নহয় আৰু আছে এই চাইড আছে এই চাইড পৰা ব'লা এইফালে নাযাওঁ কৰ পৰা এইফালে চাম দিয়া সেইফালে দেখিছেনে আৰু আছে ধেৰ আৰু ইমান হেৰি কৰিব নোৱাৰোঁ আৰু এইখিনি পাৰ কৰি আহিলোঁ আৰু এইফালে কি আছে এইফালে বাহিৰলৈ ওলাই যাওঁ ওলাই গৈ দেখিম হাবি জংঘল এইটো পাৰ হৈ আহিলোঁ এইফালে যাওঁচোন এইফালে এইকেইটা সৰু সৰু পাত আছে এইফালেদি সোমাই সোমাই গৈছিলোঁ এইফালে কি এইফালে বাট আছে এইফালে বাটত নাযাওঁ এইফালে যাম কি এইফালে চাম এইবোৰ সৰু সৰু বাট খিৰিকী মানে এইবোৰ দেখা ইয়াত কিবা কৰিম ৰবা ইয়াত মাতিম ললি কাই গ'লে তাত কি কৰিছিলে তাত পানী সজাইছিলে এইবিলাকে আৰু ইয়াত বেলেগ একো দেখাবলগীয়া নাই চব একে একে গোটেইবোৰ ৰুম একে একে চব দৰ্জাবিলাকো চব একে একে খালি ইটোত সিটোত মাৰি দিলে অকলে অকলে থাকিলে হেৰাই যোৱাৰ চান্স আছে মানে আৰু মানে গোটেইটো চাই শেষ কৰিব নোৱাৰি আৰু চব একে মানে ইটো একেলগে সিটো একেলগে চব একে লাগে এতিয়া এখন ৱালখন পালোঁ পুটুককেনে বুজিয়ে নাপালোঁ কেতিয়া পালোঁহি আৰু সেইফালে আহিছিলোঁ ইয়াৰ পিছত কি আছে সেই চুকটোত চাই আহোঁগৈ ব'লা
কোথা এফালে দি যাওঁগৈ বা গোটেই ফুল লোকেশ্যনটো চব মানে এটা এংগলৰ পৰা দেখাটো পচিবল নহয় চব ফালৰ পৰা বেলেগ বেলেগ দেখায় নেচাওঁ দেই ভয় লাগে এতিয়া আমাৰ চাইব হৈ গ'ল আমাৰ এবাৰ ৰখি আছে চাগে খং উঠি গৈছে আকৌ বেলেগ এফালে যাবলগীয়া আছেতো সেইকাৰণে পিছে এইটো চাই শেষ নহয় ন কি কৰিম এতিয়া এইফালে বোকা একদম বোকা ফালে দি আহিলোঁ যাবলৈতো মন যোৱা নাই কিন্তু উপায় নাই কি চাইছে নহয় তলাতল ঘৰ গোবৰ গছকিলে হাঁহত মুচি ল'বা দেই মোক ক'ব আহিছে এটা মাৰি দিম ডিলিট কৰি একো ডিলিট নকৰোঁ কিয় হৈছে বৰটো আগতে এইবোৰ গুলি ফুটা নিচাই কিন্তু তাত তেনেকুৱা ধৰি ৰাখি মানে কিবা চৰ্দি থাকে যে সেইবোৰ আছে অকণমান কি খাবা জোৰচে মাৰিলে ফুটিব এবাৰ ফুটাই দিবা কিবা এটা কিনি দিব ভাই জলদি দিয়া ভাই জলদি খাওঁ খা লাগিছে নি নুফুটে বেয়াই ৰ'বা ফুটাব দিছিলে বেচেৰাই সেইটো একেবাৰে এৰাই গ'ল বেচেৰা তেনেহ'লে আজি তলাতল ঘৰ চালোঁ ৰংঘৰো চালোঁ দুইটা চাই হৈ গ'ল এতিয়া চাই বৈ হৈ গ'ল আমি এতিয়া যাওঁ য'লৈ আহিছিলোঁ এতিয়া যাওঁ আমাৰ ট্ৰিপ খতম হৈ গ'ল এতিয়া মাহঁতৰ ট্ৰিপ সিহঁতৰ লগত যাওঁ তেনেহ'লে আজি মোৰ ভিডিঅ'টো চাই কেনেকৈ লাগিলে ক'ব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি আৰু এতিয়া আহিছোঁ আমি কি ক'ম এতিয়া নেনা এজনৰ মানে গা ভাল নাই সেইকাৰণে খবৰ কৰিবলৈ জয়সাগৰ হস্পিটেললৈ আহিছোঁ হস্পিটেল জয়সাগৰ মই ইয়াতে জন্ম হৈছিলোঁ মই ইয়াতে জন্ম হৈছিলোঁ কেকাও ইয়াতে জন্ম হৈছিলে ময়ো ইয়াতে জন্ম হৈছিলোঁ ইয়াত নাই হোৱা পটকৈ এতিয়া গাড়ীখন ইয়াতে পাৰ্ক কৰি ল'ম তাৰপিছত ভিতৰলৈ সোমাই যাম আচলতে কি হ'ল ভাইটি বেছিদিন নাথাকিব যাবগৈ সেইবাবে আহিছোঁৱেই যেতিয়া বাটতে তাক দেখুৱাই আনিলোঁ এতিয়া গাড়ী পাৰ্ক কৰিলে এতিয়া যাওঁ ভিতৰলৈ চাই আহোঁগৈ ঘপকৈ কাৰণ তেওঁৰ কাৰণেই অহা হৈছে মেইনলি খালি ভাইটিয়ে দেখা নাই আৰু যাব লাগিব যে সেইকাৰণে ৰংঘৰ তলাতল ঘৰ দেখুৱাই যাব লাগে এতিয়া যাওঁ নেনাক চাই আহোঁগৈ এইখনেই হৈছে আমাৰ জয়সাগৰত অৱস্থিত শিৱসাগৰ চিকিৎসালয় ফুলনিখন ধুনীয়া তুমি কেকাক চাব লাগিছিলা আৰু কেকা জন্ম হওঁতে আৰু মোক জন্ম হওঁতে মোকো চাব আহিছিলা সেইটো মোক জন্ম হওঁতে চাব আহিছিলা নে ইয়াত আহিছে মামী যে এই যে সৰু ভাইটিক চাই আৰু সৰু ভাইটি আহিছে না মোক চাব আহিছিলা তুমি কেলে মই জন্ম হওঁতে চাব আহিছিলা ক'তো আমি এতিয়া ICU ৰুম বিচাৰি ঘূৰি ফুৰিছোঁ আচলতে ক'ত আছে বিচাৰি পোৱা নাই তেখেতক ICUত ভৰাই ৰখা হৈছিলে এতিয়া বাৰু অৱস্থাটো খুবেই ভাল আগতকৈ ICU ৰুম বিচাৰি ফুৰিছোঁ পোৱা নাই নানাক ভাত হৈছে ICU ৰুম বিচাৰি আছোঁ পোৱা নাই
অৱশেষত বিচাৰি পালোহি যেনিবা। এইটোৱেই দিগদাৰ নতুন মানুহৰ কাৰণে হস্পিটেলত, ক'ত কি আছে পটককেনে বুজা নাযায়। ভিতৰলৈ তেনেকৈ মানুহ যাবলৈ নিদিয়ে আৰু বাহিৰত বহুত ঠাণ্ডাকৈ থাকিবলৈ দিয়ে, আৰু কিয়নো তেওঁলোক হাৰ্টৰ পেচেণ্ট হয় সেইবাবে। আৰু মোৰ ভিডিঅ'টো কৰিবলৈ আচলতে ইচ্ছা নাছিলে, কিন্তু কাৰোবাৰ কিবা সুবিধা হ'ব বুলিহে কৰিলোঁ। আমি তাৰপৰা উভতি আহিলোঁ আৰু এতিয়া 6:30 বাজিলে। এতিয়া সোমাম ক'ৰবাত কিবা খাম, খাই বৈ পেলাই ঘৰ যাম। আৰু এতিয়া নাজিৰা আহি পালোহি আৰু এয়া নমাটি পাৰ হৈ নাজিৰা পালোহিয়ে কেফাৰ ওচৰত। তাৰপিছত কিবা এটা খাই ঘৰ যামগৈ। কেফাই শ্বপ। Let's go. মামা এতিয়া ম'ম' খাম, ইয়াতে ৰখি আছোঁ দুইটা। এইফালে আমিও কিবা খাব কেফাই। চাও চাও। ম'ম' আহি গ'ল, এতিয়া খাই লওঁ। বহুত হৈছে কিবা খাই আছোঁ। আগতে চাক আমাৰ খাই হৈ গৈছে, দুটা থৈ দিছোঁ। আমি ভাতটো আহি যোৱা নাই, আহি গ'ল তেওঁৰ ভাত। এতিয়া আমি খাম। কেইখনমান ফটো তুলিছিলোঁ, সেয়া ভিডিঅ'ৰ শেষত লগাই দিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে এটা কমেণ্ট কৰি দিব, আৰু লগতে নতুন কোনোবাই চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি। আৰু সদায় এইদৰে মৰম দি যাব, তেতিয়া মই আপোনালোকৰ কাৰণে সদায় ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰি যাম। লগতে তলাতল ঘৰ আৰু ৰংঘৰৰ মাজত ক'ত গৈ বেছি ভাল লাগিলে সেয়া মোক নিশ্চয় জনাব।